নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ জন্মদিন, লগতে আজি হ'ল শংকৰদেৱৰ কীৰ্তন। আৰু এই শংকৰদেৱৰ কীৰ্তনতে মই জন্ম হৈছিলোঁ আৰু আজি 19 বছৰত এই কীৰ্তনটো মোৰ জন্মদিনৰ লগত মিলি গৈছে। এনেই মোৰ জন্মদিনত যে শংকৰদেৱৰ কীৰ্তন কেতিয়াও নপৰে, পৰাই নাছিলে মোৰ জন্মদিনত। এতিয়া আজি এই মোৰ 19 বছৰত এই কীৰ্তনটো পৰিছে। এবাৰ কীৰ্তনৰ লগত মোৰ জন্মৰ তাৰিখো দুয়োটাই মিলিছে, অসমীয়া আৰু ইংৰাজী। মানে ভাল বুলিয়ে কয় মানুহে গোটেইকেইটা মিলিলে, কিন্তু বাৰটো মিলিলে আৰু অলপ ভাল হ'ল হয়। যিহেতুকে আৰু বাৰটো নিমিলিলে নাই, তিনিটা যে মিলিছে মোৰ কাৰণে সেয়ে বহুত। যিহেতুকে কীৰ্তনটো নপৰেই ন মোৰ জন্মদিনত, চব বেলেগ বেলেগেই পৰে। সেয়ে ভাবিলোঁ নামঘৰতে সৰুকৈ নাম এখন ধৰাৰ। আৰু সেইকাৰণে মই এতিয়া পুথিমাৰিত যাব ওলাইছোঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। লগতে মোৰ জন্মদিন বুলি আপোনালোকে সকলোৱে মৰম দিব আৰু আশীৰ্বাদ কৰিব, যাতে মই এই ইউটিউব চেনেলটোত ভালদৰে আগুৱাই যাব পাৰোঁ। এতিয়ালৈ দোকানলৈ যাওঁ, মানে আমাৰ সকলে চাহৰ নাস্তা আনিবলৈ। আপোনালোকেও চাই থাকক ভিডিঅ'টো শেষলৈকে, মই কি দেখাওঁ আৰু মোৰ এনেকৈ কেমেৰাৰ আগত কথা ক'বলৈ অকণমান মানে। এতিয়া আমাৰ ঘৰৰ কাষতে যিটো মন্দিৰ আছে, দৌল মন্দিৰ, সেই ঘৰৰ ওচৰৰ মন্দিৰটোতে মই চাকি দিবলৈ আহিলোঁ। এনেও কেতিয়াবা মাজে মাজে চাকি দি থাকোঁ, তথাপিও জন্মদিন বুলি আজিও এগছনিকৈ চাকি দিবলৈ আহিলোঁ আমাৰ মন্দিৰটোৰ ওচৰতে। প্ৰথমতে তলৰ মন্দিৰটো জুইডাল গছৰ পৰা আমাৰ এই মন্দিৰটো স্বীকৃতি পাইছে, তাতে এগছ চাকি দিলোঁ। তাৰ পাছত ওপৰৰ মন্দিৰটোত গৈ পেলাই ৰাধা কৃষ্ণৰ ওচৰতো এগছ চাকি দি দিলোঁ। এনেকৈ চাকি গছ মন্দিৰত জ্বলাই থৈ আহি পেলাই ঘৰতে আহি আছোঁ। ওচৰতে মন্দিৰটো আমাৰ বাৰু, আৰু এনেকৈ চাকি দি ভাল লাগে মন্দিৰত। তাৰ পাছত এতিয়া আমাৰ ঘৰৰ যিজোপা বেলগছ আছে, মই সদায় মুচোঁ, তাতেও চাকি গছ দি দিলোঁ ধুনীয়াকৈ। এতিয়া মই যাওঁ চকলে, কৈছিলোঁ যে তেতিয়া এই চাহৰ নাস্তা আনিবলৈ, এতিয়া মই চকলে বুলি ওলালোঁ। আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। এতিয়া গৈ আছোঁ, আপোনালোকেও ব'লক। তাৰ পাছতে আমাৰ পুথিমাৰি চক পাই গ'লোঁ। সেইখন হোটেলৰ পৰা ল'ম চাহৰ নাস্তাখিনি। গাইজ, মোৰ আজি বাৰ্থডে দিনাখনৰ মোবাইলত ৰিচাৰ্জ শেষ গৈছে। কি ক'ব, মানে এই দুখ শেষেই নহয় আৰু। এতিয়া ৰিচাৰ্জ কৰিব যাওঁ প্ৰথমতে, তাৰপাছত দোকানলৈ গৈ পেলাই নাস্তাখিনি লৈ লওঁ চাহৰ কাৰণে, যিহেতুকে নাম ধৰিব ন। এই নামৰ কাৰণে চাহৰ নাস্তা নিব আহিছিলোঁ। এতিয়া সেই চাহৰ নাস্তা লওঁ, কিন্তু ফাৰ্ষ্ট ৰিচাৰ্জ, যিহেতুকে বাৰ্থডে দিনতো মোৰ ৰিচাৰ্জ শেষ গৈছে। দোকানখনৰ পৰা ৰিচাৰ্জটো কৰি ল'লোঁ, জন্মদিনতো ৰিচাৰ্জ লাগিবই মোবাইলত। ৰিচাৰ্জ কৰি লৈ পেলাই এতিয়া চাহৰ নাস্তা ল'মগৈ। লগতে কাৰো বাৰ্থডে উইছৰ পৰা থেংক ইউ দিবই পৰা নাই, যিহেতুকে পইচা নিছিলে। এতিয়া হোটেলখনলৈ গ'লোঁ চাহৰ নাস্তাখিনি ল'বলৈ। তাৰপিছত বৰ্তাজনক গৈ পেলাই ক'লোঁ আৰু যে মোৰ এইখিনি যে কৈ গৈছিলোঁ বনালেনে, কিন্তু কি হ'ব গাইজ, গৈ পাই সেয়া বনোৱাই নাই। এতিয়া অকণমান টাইম ৰৈ দিলোঁ হোটেলখনতে। এয়া ৰোৱাৰ পাছত আৰু আমাৰ বনোৱা হৈ গ'ল। তাৰপিছত বৰ্তাজনে লৈ আহি পেলাই ইয়াত ভৰাই আছে। বিশেষ একো নাই, চাহৰ নাস্তা বুলিবলৈ অকল জেলেপি আৰু নিমকি কেইখনমান লৈছোঁ নামৰ মানুহ কেইজনীক দিবৰ কাৰণে। এয়া এতিয়া লৈ পেলাই মই ঘৰলৈ বুলি ওলালোঁ মোৰ বসন্তীখন লৈ। আহি এতিয়া ঘৰ পাই গ'লোঁ। ঘৰ পায়ে মাৰ লগত একেবাৰে নামঘৰলৈ ওলালোঁ, যিহেতুকে তাতে নাম ধৰিব ন, আৰু আমাৰে মানে ধৰা গৈছে। সেইকাৰণে মা আৰু মই এতিয়া নামঘৰলৈ গৈ আছোঁ। অকণমান যাব লাগে আমাৰ ঘৰৰ পৰা মন্দিৰটোলৈ। প্ৰথমতে মোনাখন মাৰি ল'লে, তাৰপিছত মই ল'লোঁ। ইয়াতে চাহৰ নাস্তাবোৰ লৈ গৈছোঁ, যোগাৰবোৰ, ঠগীবোৰ গোসাই। নৈবেদ্যখিনি আমাৰ নামঘৰতে দিয়া গৈছিলে, তাৰে আইতা এজনীক জিকাবলৈ, আইতাজনীয়ে জিকাই থ'লে। আৰু এয়া আমি এতিয়া পাই গ'লোঁ নামঘৰ। আৰু মানে নাম যে ধৰিব, সেইকাৰণে এইবিলাক পাতিবোৰ পাৰি আছে বহিবলৈ নামঘৰতে। এয়া নামঘৰৰ ভিতৰত থাপনাৰ ওচৰত চাকি গছ দি থ'লে, আৰু এইফালে প্ৰসাদবোৰ থিতুৱাই আছে। এনেকৈ নামবোৰ ধৰি আছে। অকণমান নাম আপোনালোকক শুনাই দিলোঁ, ইমানখিনিতো শুনাব নোৱাৰি ন। এয়াই আৰু, এনেকৈ নাম ধৰা হোৱাৰ পাছতে চাহখিনি দি দিম আৰু। দুটা নাম ধৰাৰ পাছতে এতিয়া চাহ দিবলৈ ওলাইছোঁ। এতিয়া বাতি সাজি আছোঁ বাতিত নাস্তাবোৰ দিবৰ কাৰণে। এতিয়া বিশেষ একো কৰা নাই, মানে মোৰ জন্মদিন সেনেকৈ পতাও নহয়। এবাৰ কীৰ্তনৰ দিনাখনেই মোৰ জন্মদিন পৰিলে ন, যিহেতুকে পৰাই নাছিলে। মই যেতিয়া জন্ম হৈছিলোঁ তেতিয়াই কীৰ্তনটো মোৰ লগত মিলিছিলে। সেইকাৰণে মায়ে ক'লে যে সৰুকৈ নামখনে ধৰোঁ। আৰু যিহেতুকে মধ্যবিত্তৰ ছোৱালী হয়, তেনেকৈ ইমান আপত্তিও নকৰোঁ যে কেক আনিম, পাৰ্টি কৰিম বা কিবা অমুকৰ, সেইবিলাক একো নাই। সাধাৰণভাৱে এতিয়া সৰু সুৰাকৈ যিখিনি পাৰিছোঁ সেইখিনি এনেকৈ দিছোঁ আৰু। এনেকৈ মা আৰু মই চাহখিনি দিলোঁগৈ। তাৰপাছতে চাহ খোৱাৰ পাছত সেৱা দিলে, সেৱা ল'লোঁ। সেৱা লোৱাৰ পাছত আৰু আপোনাৰ প্ৰসাদ দিবলৈও হৈ গ'ল। এতিয়া এনেকৈ আইতাসকলে প্ৰসাদ দি আছে।
এতিয়া আমাৰ নাম চাম সকলো শেষ হ'ল আৰু মই মানে এটা স্মৃতি হিচাপে ভিডিঅ'টো বনাইছোঁ যাতে এসময়ত যেতিয়া ডাঙৰ হৈ যাম তেতিয়া এই ভিডিঅ'টো মোৰ 90 ইয়াৰ্ছৰ এটা স্মৃতি হিচাপে থাকিব আৰু সেইকাৰণে সৰু সৰু বেছি দেখুওৱা নাই অকণমান ক্লিপ উঠাইছোঁ কি কৰিছোঁ অকণমান টাইমৰ কাৰণে সেইখিনি ক্লিপ কৰি লৈ ভৰি দিম ভিডিঅ'টো স্মৃতি হিচাপেহে প্লিজ সকলোৱে মোক মৰম দিব আশীৰ্বাদ দিব লগতে মই যাতে আৰু ভালদৰে আগুৱাই যাওঁ ভালদৰে ভিডিঅ' বনাব পাৰোঁ সিমানখিনি শক্তি দিব আৰু সেইখিনি শক্তি আপোনালোকৰ মৰম আশীৰ্বাদতে লুকাই আছে যিসকলে মোৰ ভিডিঅ'টো শেষলৈকে চালে সিহঁতক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ লগতে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব এতিয়ালৈ আহিছোঁ